সমস্যাটো আমাৰ ৰাস্তা আছে, নদীৰ আছে, তেনেকুৱা আমাৰ সমস্যা আছে আৰু ডাঙৰ সমস্যা এইটোৱেই আৰু বেছিকৈ হোৱা নাই। ক'ৰবাত হৈছে, ক'ৰবাত আমাৰ এইটো মাজৰ ৰাস্তা দি হোৱা নাই। আমাৰ ইফালেই নাহে, কোনেও নাছে আমাক। নাই, স্কুলৰ অৱস্থা নাই। নাই, অৱস্থাই নাই। এতিয়া আপোনালোকে ইয়াতে দেখি পাব, সিফালেও দেখি পাব অৱস্থা কেনেকুৱা। মাজবাট নাই, এনেই ফাৰ্মাচী আছে। মাজবাট ইয়াৰ পৰা 12-13 কিলোমিটাৰ, ইমান দূৰ আপোনালোকে যাব লাগে। উপায় নাই আৰু কি, আমাৰ ইয়াতে হস্পিটেল এখনো নিদিয়ে। পানীটো বৰ্তমান এইটো পানী যোগানটো নাই, বন্ধ হৈ আছে। কিন্তু আমি ঘৰে ঘৰে মানে টিপকল এইটো গাড়ী ফালে খাওঁ আৰু আপোনালোকে এতিয়াও পানী মানে খান্দি ফালে পানী খাই আছে। চৰকাৰৰ একো পোৱা নাই আমি, চৰকাৰী বস্তু এইটো আমি মানে ভাবি নাই। আমি য'ত আছোঁৱেই, আমি ইউ পি পলত আছোঁ না। মৰি গ'লেও আমি ইউ পি পলত থাকিম। 100 বাৰ হাৰিলেও 100 বাৰে থাকিম, 200 বাৰ হাৰিলেও 200 বাৰে থাকিম। আমি ক'তো যাওঁ নাই, দিম আমি। আমাৰ ভাল লাগে, শান্তি আহে আমাৰ। প্ৰমোদ বড়ো চৰকাৰ হ'লে মাটি পাতা পোৱা নাই। এনে চৰকাৰী ফৰেষ্ট লেণ্ড নেকি, টাইটেলটো পাইছে আৰু খাজনাও দিছোঁ। এই অঞ্চলটোৰ নাম কি গাঁওখনৰ? ৰাইদলা। অৰুণোদয় নাই। কিয় অৰুণোদয়? অৰুণোদয় পোৱা নাই আমি। আগতে পাইছিলে? আগতো নাই, এতিয়াও নাই। এতিয়াও ফৰ্ম দিছিলে, সেইটোও হোৱা নাই। আগতে প্ৰেম কিষাণ পাইছিলে, সেইটোও কাটি দিলে। PM কিষাণ 2000। এতিয়া কিমান দিন ধৰি পোৱা নাই আপোনালোকে? এই 2-3 বাৰ হ'ল কাটাটো। আপোনাৰ কি প্ৰব্লেম আছে আপোনালোকৰ গাঁৱত? আমাৰ ইয়াতে গাঁৱতো কি আছে এতিয়া, ৰাস্তাটোও বেয়া আছে, স্কুলটোও ভালে হেৰি নহয়, চৰকাৰী হোৱা নাই। এতিয়া আৰু আমাৰ ছোৱালীকেইটা এতিয়া মাজবাটত পঢ়িব যায়, চাইকেল চলায়, ৰাস্তাও বেয়া। কিমান দূৰ ইয়াৰ পৰা? ইয়াৰ পৰা 10-13 কিলোমিটাৰমান হ'ব কি আৰু মাজবাটলৈকে। ছাত্ৰবিলাক কম বেছ আছে ইয়াতে, অৱস্থা নাই। এতিয়া সেইবিলাকতো চাব লাগিছিলে, এতিয়া নাচায় বা চৰকাৰে। এই বিল্ডিং কৰিম বুলি কৈছে, এতিয়ালৈকে একোৱেই নাই দেখোন খবৰ। সেইবিলাকতো কৰি দিব লাগিছিল না। এজন MLA হৈ কিনে সেইবিলাকো চাব নাহে, ইলেকশ্যন টাইমতহে আহে, অন্য দিনতো নাচায়ে। পানীটো আগতে পাইছিলে, এতিয়া নাই। দেৰি বহুত দিন হ'ল, পানী নাহে আৰু এতিয়া বন্ধ হ'ল। এনে পৰি আছে। আমাক চাব লাগিছিল না, স্কুলবিলাক চৰকাৰী হোৱা নাই, সেইবিলাক চাব লাগিছিলে। 2টা স্কুল এতিয়া হাই ছেকেণ্ডেৰী কিবা আছিলে, সেইটোও চৰকাৰী নহয়। ME স্কুলটো সেইবিলাকতো স্কুল এতিয়া চৰকাৰী হ'ব লাগিছিল, সেইটোও চৰকাৰী হোৱাই নাই এতিয়ালৈকে। আৰু ৰাস্তা ঘাট অকল এইটোৱে বেয়া নে এনেকুৱা? চবফালে বেয়া। ইফালে নদী এটা আছে, ডাঙৰ পানী হ'লেতো আহিবই নোৱাৰে ষ্টুডেণ্টকেইটা। নাই। এই বেমাৰ আজাৰ হ'লে আৰু কি, পানী হ'লেতো ইফালে চব পানীয়ে হৈ যায়। ৰাস্তাগিলাটো তোমালোকে আহি দেখাই পাইছা কেনেকুৱা ৰাস্তাৰ সমস্যাটো। এই বিৰাট দিগদাৰ। ইয়াতে মাজবাটতে যাব লাগে। মহিলাপাৰা। ইমান দূৰ কষ্ট হয়তো। আৰু নদীৰ সমস্যাটো কেনেকুৱা? নদীটো ডাঙৰ, বহুত ডাঙৰ হয়তো। এতিয়া বাৰিষা টাইমত যে পাৰ হ'বই নোৱাৰিব। গৰাখহনীয়া হৈ আছে। আমাৰ এই ঘৰ কাষতে হৈ আছে এতিয়া। জোৰাই কিবা কিনি ভাল কৰি দিম, এতিয়া দলংবিলাক কৰি দিম বুলি কৈ আছে, এতিয়াও হোৱাই নাই দেখোন। এনেকুৱা ইয়ালে ইলেকশ্যন টাইমতহে এনেকুৱা ক'বা আহে। ইলেকশ্যন ভাঙিলেতো এতিয়া চাবাই নাহিব, খবৰে নলয়।